Hey dosto, welcome to my channel Sondu Assam. মই আছোঁ বৰ্তমান এতিয়া গুৱাহাটী বিগ বজাৰত একদম ওপৰত। আপোনালোকে চাব নেকি বাহিৰৰ দৃশ্য মানে কেনেকুৱা বিগ বজাৰৰ পৰা মানে গুৱাহাটী কেনেকুৱা লাগে আপোনালোকে অলপ দেখাই আছোঁ। ৰ'ব চাওক না বন্ধুসকল, এয়া বিগ বজাৰৰ ওপৰৰ পৰা গুৱাহাটী। সেইটো হৈছে মন্দিৰ। এইটো কি মন্দিৰ বা? তন্দা পুৰুষ তমনম। চাওক না বন্ধুসকল, গুৱাহাটী চাওক বন্ধুসকল, বিগ বজাৰৰ ওপৰৰ পৰা গুৱাহাটী চাওক আপোনালোকে, কি মজা। এইবাৰ আমি বেলেগ বস্তু চাওঁ আহক, কাপোৰ চাপোৰ বেগ চেগ কিবা কিবি চাওঁ আহক। বিভিন্ন ধৰণৰ বেগ আছে, আপোনালোকে ল'ব পাৰে। এয়া বেগ, ইফালে জোতা আছে, জোতা। আহক অলপ মানে বিগ বজাৰখন অলপ ঘূৰো আহক, কেনেকুৱা লাগে মানে চাওঁ কি বস্তু আছে মানে বিগ বজাৰত গুৱাহাটীৰ। চাওঁ আহক অলপ, ইফালে আহক মানে ইফালে পৰাই আহক এপাক। আপোনাৰ কি আছে, কি সুন্দৰ পৰিৱেশ, ঠাণ্ডা। মানুহ অলপ কম বাৰু, পিছত আছে ইফালে আছে বাৰু। এয়া লিফ্ট, তলত কাপোৰৰ আছে। ইয়াতে খাদ্যবস্তু পোৱা যায় আৰু বিভিন্ন ধৰণৰ খাদ্যবস্তু আছে। বিভিন্ন ধৰণৰ মানে ফুলকবি, এয়া বিন, চাওক না কেঁচা চব্জি, আপোনালোকক যি লাগে তাকে পাব ইয়াতে। এই আলু পিঁয়াজ।